বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আপোনালোকৰ বাবে হস্ত তাঁত বস্ত্ৰশিল্পৰ বিভাগৰ পৰীক্ষাত আহিবলগীয়া কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আগবঢ়াইছোঁ। আশা কৰোঁ প্ৰশ্নকেইটাৰ পৰা আপোনালোক বহুতো উপকৃত হ'ব। আহকচোন পলমকৈ প্ৰশ্নকেইটাৰ ফালে আগবাঢ়ো। প্ৰথম প্ৰশ্নটো হ'ল নৰনাৰায়ণ সেতু পঞ্চৰত্নৰ লগত কোনখন চহৰ সংযোগ হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যোগীঘোপা। নৰনাৰায়ণ সেতু পঞ্চৰত্ন আৰু যোগীঘোপাৰ লগত সংযোগ হৈছে। 2 নম্বৰ প্ৰশ্ন 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰক কোনটো বিষয়ৰ বাবে নোবেল বঁটা দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সাহিত্যৰ বাবে। ৰবীন্দ্ৰনাথ ঠাকুৰক 1913 চনত সাহিত্যৰ বাবে নোবেল বঁটা দিয়া হৈছিল। 3 নম্বৰ প্ৰশ্ন শ্বেখ মুজিবুৰ কোনখন দেশৰ প্ৰসিদ্ধ স্বাধীনতাৰ যুঁজাৰু আছিল? ইয়াৰ উত্তৰটো হ'ল শ্বেখ মুজিবুৰ বাংলাদেশৰ স্বাধীনতা যুঁজাৰু আছিল। 4 নম্বৰ প্ৰশ্ন অস্কাৰ বঁটা কিহৰ বাবে প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চিনেমাৰ বাবে অস্কাৰ বঁটা প্ৰদান কৰা হয়। 5 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গৰাকীৰ নাম হ'ল গোপীনাথ বৰদলৈ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো ক'ত আছে? ইয়াৰ উত্তৰটো হ'ল ডিগবৈত। 7 নম্বৰ প্ৰশ্ন শিখসকলৰ বিখ্যাত স্বৰ্ণ মন্দিৰ কোনখন নগৰত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পাঞ্জাৱৰ অমৃতসৰত স্বৰ্ণ মন্দিৰ আছে। 8 নম্বৰ প্ৰশ্ন লোকসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ ন্যূনতম বয়স কিমান হ'ব লাগে? ইয়াৰ উত্তৰটো হ'ল লোকসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ ন্যূনতম বয়স 25 বছৰ হ'ব লাগে। 9 নম্বৰ প্ৰশ্ন দিছপুৰলৈ 1973 চনত স্থানান্তৰিত হোৱাৰ আগেয়ে অসমৰ ৰাজধানী কি আছিল? ইয়াৰ উত্তৰটো হ'ল দিছপুৰৰ আগেয়ে অসমৰ ৰাজধানী আছিল শ্বিলং। দিছপুৰলৈ 1973 চনত স্থানান্তৰিত কৰা হয়। 10 নম্বৰ প্ৰশ্ন আহোমৰ প্ৰথম ৰজাজন কোন আছিল? ইয়াৰ উত্তৰটো হ'ল আহোমৰ প্ৰথম ৰজাজন আছিল চুকাফা। 11 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় জেনেভাত আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল লোকটক হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? লোকটক হ্ৰদ মণিপুৰত অৱস্থিত। 13 নম্বৰ প্ৰশ্ন এছিয়ান গেমছৰ সোণৰ পদক প্ৰাপ্ত প্ৰথমগৰাকী অসমীয়া এথলীট কোন? ইয়াৰ উত্তৰটো হ'ল ভোগেশ্বৰ বৰুৱা। তেওঁ এছিয়ান গেমছত সোণৰ পদক 1966 চনত পাইছিল। 14 নম্বৰ প্ৰশ্ন কোনখন পাহাৰৰ ওপৰত কামাখ্যা মন্দিৰ অৱস্থিত? ইয়াৰ উত্তৰটো হ'ল নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত। 15 নম্বৰ প্ৰশ্ন কেৰালাৰ মুখ্যত প্ৰচলিত ভাষা কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মালায়ালম। মালায়ালম হ'ল কেৰালাৰ অফিচিয়েল লেংগুৱেজ। 16 নম্বৰ প্ৰশ্ন মাউণ্ট এভাৰেষ্ট কোনখন পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হিমাচল পাহাৰত মাউণ্ট এভাৰেষ্ট অৱস্থিত। 17 নম্বৰ প্ৰশ্ন আয়তনৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কাৰ্বি আংলং। কাৰ্বি আংলং হ'ল অসমৰ আটাইতকৈ ডাঙৰ জিলা। 18 নম্বৰ প্ৰশ্ন কুম্ভীগ্ৰাম বিমানবন্দৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শিলচৰত কুম্ভীগ্ৰাম বিমানবন্দৰ অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল তলত দিয়া কোনটো যুগক সোণালী যুগ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গুপ্ত যুগক সোণালী যুগ বুলি কোৱা হয়। 20 নম্বৰ প্ৰশ্নটো হ'ল মোহনদাস কৰমচাঁদ গান্ধীক কোনে মহাত্মা নামেৰে অভিহিত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰে। 21 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া কথাছবি কোনখন? ইয়াৰ উত্তৰটো হ'ল পিয়লি ফুকন। পিয়লি ফুকন হ'ল ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া কথাছবি। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতত মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰটো হ'ল ভাৰতত মোগল সাম্ৰাজ্য বাবৰে প্ৰতিষ্ঠা কৰিছিল আৰু বাবৰৰ সম্পূৰ্ণ নামটো হ'ল জাহিৰুদ্দিন মহম্মদ বাবৰ। 23 নম্বৰ প্ৰশ্ন অসমৰ চাহ নিলাম কেন্দ্ৰটো ক'ত আছে? ইয়াৰ উত্তৰটো হ'ল অসমৰ চাহ নিলাম কেন্দ্ৰটো গুৱাহাটীত আছে। 24 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বিজয়লক্ষ্মী পণ্ডিত। তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম মহিলা সভাপতি আছিল। 25 নম্বৰ প্ৰশ্নটো হ'ল কোকৰাঝাৰ জিলাত থকা তাপ বিদ্যুৎ প্ৰকল্পটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চালেকাটি। কোকৰাঝাৰ জিলাত থকা তাপ বিদ্যুৎ প্ৰকল্পটোৰ নাম হ'ল চালেকাটি। মোৰ এই প্ৰশ্নকেইটা চাই যদি আপোনালোক অলপ হ'লেও উপকৃত হৈছে তেন্তে এনেধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ প্লিজ নাপাহৰিব।